তুমি ইণ্টাৰভিউ দিব আহিছা নেকি নহয় মানে চা মই মানে মামাহঁতৰ ঘৰলৈ আহিছিলোঁ মই বোলো হোটেলৰ পৰা কিবা মিঠাই লৈ যাওঁ ইয়াত কিবা গজা বৰফি পায় নেকি বাৰু চা হোৱাট ননচেন্স এখন তুমি কি মিঠাই দোকান বুলি ভাবি আছা নেকি ইয়াত ইণ্টাৰভিউ আছে গম নোপোৱা নেকি তুমি নহয় মানে চা আপুনি তেনেকৈ সোধাৰ কাৰণে ধেমালি কৰিলোঁ আৰু চোন বেয়া নাপাব দেই বাৰু তোমাৰচোন ইয়াত ইণ্টাৰভিউ দিবৰ কাৰণেচোন তোমাৰ ক্ৰিমিনেল ৰেকৰ্ড আছেচোন কিয় হয় ছাৰ ক্ৰিমিনেল ৰেকৰ্ড এটা আছে কিয় মই মানে যোনটো ইয়াৰ পাছত মই যোনটো ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ তাত মানে পেনেলজনে ক'লে মোক যে তোমাৰ কোৱালিফিকেশ্যন কম আছে তুমি এইটো চাকৰিৰ কাৰণে তুমি যোগ্য নহয় সেইকাৰণে মানে মোক খং উঠিলে সেইকাৰণে মই ডিঙিটো দবি মাৰি পেলালোঁ ঠিক আছে মই বেছি কথা নকওঁ তুমি অহা সোমবাৰৰ পৰা তুমি চাকৰি জইন কৰি ল'বা তেনেহ'লে মই যাওঁ ছাৰ যোৱা